নমস্কাৰ, মই তৃষ্ণামণি লস্কৰে আজি আপোনালোকৰ সন্মুখত এটা স্বৰচিত গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটোৰ নাম হ'ল সময়ৰ আহ্বান। আজি হোলী, যাক আমি ফাকুৱা বুলিও কওঁ। ফাগুনৰ পছোৱাত উৰি অহা পাতখিলাৰ দৰে হোলীৰ আনন্দৰ ৰংবোৰো ক'ৰবাৰ পৰা উৰি আহি যেন সকলোৰে মন প্ৰাণবোৰ আজি ৰঙীন কৰি তুলিছেহি। আজি হোলীৰ বন্ধ। মন্দিৰায়ো আজি এটা বন্ধ পাই ভাত এসাঁজ ভালদৰে বনোৱাত লাগিল। নহ'লেতো সদায় ৰাতিপুৱা যিমান পাৰি সহজতে হোৱাকৈ কিবা এটা বনাই তাই অফিচলৈ দৌৰ মাৰে আৰু ছোৱালীকো তাকে খুৱায়। গতিকে তাই আজি এটা ফূৰ্তি মনেৰে কচু, মধুসোলেং, কণবিলাহী দি মাছৰ টেঙা জোল, সৰু আলুগুটি ভাজিবলৈ, মচুৰ দালি পকৰি বনাবলৈ চব যোগাৰ কৰি ল'লে আৰু লগতে কালিয়ে তিয়াই ৰখা কেঁচা বুট অকণমান ভাজিবৰ বাবে ডাঙৰ ডাঙৰকৈ পিঁয়াজ অলপ কটাত লাগিল। এনেতে পিছফালৰ পৰা মন্দিৰৰ বিয়ে পঢ়ি থকা ছোৱালী প্ৰাপ্তিয়ে মাত দিলে, মা, অ' মা, মই হোলী খেলিবলৈ যাওঁ দেই। মন্দিৰাই সুধিলে, ক'ত? প্ৰাপ্তিয়ে ক'লে, আমাৰ কলেজৰ কাষৰ ফিল্ডখন যে, তাতে। আমাৰ লগৰ চব আহিছে, মোকো মাতি আছে সিহঁতে। মন্দিৰা চিঞৰি উঠিল, নাই নাই, মই তোক আজি বাহিৰত হোলী খেলিবলৈ যাব দিব নোৱাৰোঁ দেই। দেখা নাই ল'ৰাবোৰে আজি কেনেকৈ ভওঁ ভওঁকৈ বাইক উৰাই ফুৰিছে। ফাকুৱাৰ নামত ক'ত কি হয় ঠিক নাই। চব ভাল নহয় কিন্তু। নিদো দে যাবলৈ, ঘৰতে খেল। লগৰবিলাককো ঘৰলৈ মাতি দে, নহ'লে যি খাই মই চব বনাই দিম, মুঠতে তই যাব নালাগে। এনেতে প্ৰাপ্তিৰ লগত একেলগে পঢ়া ঘৰৰ কাষৰে মিছেছ শইকীয়াৰ ছোৱালী অনন্যাই ফোন কৰি প্ৰাপ্তিক সোনকালে ৰেডি হ'বলৈ ক'লে। প্ৰাপ্তি, তই ওলালি নে? সোনকালে ওলা, আমি চব ওলালোৱেই। ফোনটো পাই প্ৰাপ্তিৰ সাহস আৰু উৎসাহ যেন আৰু বাঢ়ি গ'ল। তাই মাকক ক'লে, দেখিছা, শইকীয়া আন্টিয়েও জীয়েকক যাবলৈ দিছে, তুমিহে বেছি কৰা মা। মন্দিৰা অলপ চিন্তাত পৰিল। তাই আচৰিত হৈ ক'লে, মিছেছ শইকীয়া সঁচাই ছোৱালীক যাবলৈ দিছে? মই ফোন কৰোঁ ৰ'বা, কিয় যাব দিছে আজি? ওচৰতে থিয় হৈ থকা জীয়েক প্ৰাপ্তিয়ে চিঞৰি উঠিল, মা মা, বেলেগক ফোন কৰি চিন ক্ৰিয়েট নকৰিবা, মানে কি যে। তাই আগতকৈ ডাঙৰকৈ চিঞৰি দিলে, হ'ব হ'ব দিয়া, নাযাওঁ, নাযাওঁ। অহাবাৰ কিন্তু যাম যাম মানে যামেই, এতিয়াই কৈ থৈছোঁ কিন্তু। চবেই যায় কাৰো একো নহয়, মোৰহে কিবা হ'ব। প্ৰাপ্তিৰ কথাবোৰ শুনিও মন্দিৰাই নুশুনাৰ ভাও ধৰি চব্জি বনোৱাত মনোযোগ দি আছিল। জীয়েকে পাকঘৰৰ পৰা যাবলৈ লৈও তাইৰ ফালে ঘূৰি আকৌ ক'লে, আচলতে তোমাক তোমাৰ মা দেউতাই এনজয় কৰিবলৈ নিশিকালে। তুমি লাইফত এনজয় কি বস্তু বুজিয়ে নাপালা মা, আৰু মোকো তুমি তোমাৰ দৰে কিয় বনাব বিচাৰিছা? চব্জি লৰাই থকা মন্দিৰৰ হাতখন হঠাৎ ৰৈ গ'ল। প্ৰাপ্তিৰ কথাখিনি মন্দিৰৰ বুকুৰ মাজেদি যেন এপাত খেলৰ দৰে পাৰ হৈ গ'ল। তাই জীয়েকলৈ ঘূৰি চালে। তাইৰ মুখেৰে মাত্ৰ এটাই শব্দ ওলাল, কি? তাই হাতখন মুঠি মাৰি ধৰিলে। তাইৰ চকুৰে যেন লাজমান কাটি কৰি পাৰ ভাঙি চকু পানী ওলাই আহিব। তাই বহু কষ্টেৰে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি চকু পানী নোলোৱাকৈ ৰাখিলে যদিও তাইৰ বুকুখন হাহাকাৰ কৰি উঠিল। জীয়েক প্ৰাপ্তিৰ কথাবোৰে যেন তাই কেতিয়াও নভবা কথাখিনি ভবাই তুলিলে। জীয়েক প্ৰাপ্তিয়ে চাগে ঠিকেই কৈছে, তাই সঁচাই লাইফত এনজয় কৰিব নজনা এজনী বৰিং মানুহ। প্ৰাপ্তিৰ বয়স 6 বছৰ নহওঁতেই মন্দিৰৰ স্বামীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। তেতিয়াৰ পৰা ঠিকাভিত্তিক চাকৰিটোৰ পৰা পোৱা একেবাৰে কম দৰমহা কেইটাৰে অকলে অকলে ঘৰ সংসাৰ চলোৱা, প্ৰাপ্তিক ডাঙৰ কৰা আদি কথাবোৰে মন্দিৰৰ জীৱনত বেছি গুৰুত্ব পাবলৈ আৰু মন্দিৰৰ ভাল লগা বেয়া লগাবোৰে গুৰুত্ব হেৰুৱাবলৈ ধৰিলে। জীয়েক প্ৰাপ্তিক দেউতাকৰ অভাৱ অনুভৱ নকৰাকৈ সকলো দি ডাঙৰ কৰাৰ চেষ্টাই যে
কেতিয়া মাক মন্দিৰাক এজনী লাইফ এনজয় কৰিব নজনা মানুহলৈ ৰূপান্তৰিত কৰিলে মন্দিৰাই গমকে নাপালে। মনত কষ্ট পালে মন্দিৰাৰ গাটো বৰ অৱশ হৈ পৰে। সেই মন্দিৰাই নিজৰ ৰুমলৈ গৈ কিছু সময়ৰ বাবে জিৰণি ল'বৰ বাবে বিচনাত বাগৰ দিলেগে। তাইৰ মনটো শৈশৱলৈ উভতি গ'ল। বৰনদী পাৰৰ সিহঁতৰ সেই মৰমৰ গাঁওখন, সৰু কেঁচা ৰাস্তাটো, তাৰ দুয়োকাষে সেউজীয়া ধাননি, ইপাৰৰ ধাননিৰ পানী সিপাৰৰ ধাননিলৈ যাব পৰাকৈ এটা পকাৰ গোল পুল। পুলৰ মুখত ধান নাথাকে, ফটফটীয়া পানীৰ মাজেৰে তলৰ বগা বালি দেখা যায়। তাই মাজে মাজে পুলত বহি ভৰি দুখন ওলোমাই ৰাখে আৰু সৰু সৰু দৰিকণা মাছবোৰে তাইৰ সৰু সৰু ভৰি দুখনত খুন্দিয়াই খুন্দিয়াই পলাই যায়। কি যে এক নিৰ্বোধ আনন্দ আছিল। এডাল দুডাল চুলি পকিব ধৰা, চকুৰ কোণত এডাল দুডাল মিহি বলি ৰেখাই দেখা দিয়া 51 বছৰীয়া মন্দিৰাজনী যেন অকণমানি চুটি ফ্ৰক এটা পিন্ধি তাইৰ সৰুকালৰ সেই খেৰৰ ঘৰখনৰ চোতালত, সিহঁতৰ ফল ফুলেৰে ভৰি থকা বাৰী চুকত, সিহঁতৰ গাঁৱৰ সেই কেঁচা ৰাস্তাটোত দৌৰিবলৈ ধৰিলে। মন্দিৰাৰ দেউতাক সিহঁতৰ গাঁৱৰ ওচৰৰ চহৰখনতে থকা এখন হাইস্কুলৰ প্ৰধান শিক্ষক আছিল। দেউতাক স্কুললৈ ওলাওঁতে দেউতাকৰ পঞ্জাবী চোলাৰ পকেটত তাই একা বেকা আখৰেৰে এখন লিষ্ট লিখি ভৰাই দিছিল, কাজল, খাৰু আৰু কিবা কিবি। দিনটো আশাৰে ৰৈ থাকে তাই। গাঁৱৰ চিধা ৰাস্তাটোত বহু দূৰৰ পৰাই বগা ধুতি পাঞ্জাবী চোলা পিন্ধা মানুহজন জিলিকি আহে। তাই দেখাৰ লগে লগে দৌৰি যায় দেউতাকক লগ ধৰিবলৈ। আনিলি দেউতা? নানিলি? চেছ। তাই ৰাস্তাতে ধূলিয়ে বালিয়ে বাগৰি দিয়ে। দেউতাকে তাৰ পৰাই তাইক কোচত উঠাই ঘৰ পোৱাহি। পৰিষ্কাৰ কাপোৰ পিন্ধি ভাল পোৱা মানুহজনৰ কাপোৰত ধূলি লাগি লেতেৰা হ'লেও কিন্তু একো নকয়। সিহঁতৰ বাৰী চুকৰ এফালে LP স্কুলৰ দৰে দীঘল এটা খেৰৰ গৰু গোহালি। গোহালিৰ ভিতৰৰ এটা কোণত গৰু পোৱালি ৰখা গঁৰাল। ৰাতি মানুহ নোশোৱালৈকে দেউতাকে গৰু পোৱালি বান্ধিব নিদিয়ে। বিয়াহত কষ্ট পাব। অকণমানি মন্দিৰায়ো ৰাতি ভাত খোৱা পৰলৈকে চোতালত শুই থকা গৰু পোৱালিবোৰৰ মাজত সোমাই সিহঁতক মৰম কৰি কৰি সিহঁতৰ লগত কথা পাতি থাকে। তাইৰ এটা এটাকে সৰুকালৰ কথাবোৰ মনত পৰিবলৈ ধৰিলে। কুঁহিয়াৰ দিনত বাহিৰৰ কাম কৰিবলৈ অহা মানুহখিনিৰ বাবে পথাৰতে বনাই দিয়া ঘৰত তেওঁলোকৰ লগত ভোজ খোৱাৰ কথা, মাছৰ উজান পৰাৰ দিনত ৰাতিপুৱা মাকে জগাই আনি চোতালত ভাগে ভাগে ঢিপ বনাই ৰখা মাছ দেখুৱাৰ সেই কথা। তাই মনত পৰিল আখৈ খাম বুলি থেনথেনাই থকা তাইক মাকে গামোচা এখনেৰে পিঠিত বান্ধি তাই ভালপোৱা কলা জহা ধানৰ আখৈ ফুটাই দিয়াৰ কথা। সেয়া কি এনজয়মেণ্ট নাছিল? মন্দিৰৰ ওঠেৰে এটা হাঁহি বাগৰি গ'ল। পিছদিনা ৰাতি শুবৰ সময়ত জীয়েক প্ৰাপ্তিয়ে মাকক সাৱটি ধৰি এটা ভৰি মাকৰ গাত লাহেকৈ তুলি দি ক'লে, মা শুনা না? কিতাপ এখন পঢ়ি থকা মন্দিৰাই জীয়েকলৈ চাই ক'লে, কোৱা কি হ'ল? প্ৰাপ্তিয়ে কিছু ইতস্ত কৰি মাকক সুধিলে, তুমি নিউজ চাইছা? জীয়েকে কি নিউজৰ কথা কৈছে মন্দিৰাও ভালকৈ বুজিছে, কাৰণ সেই নিউজটোৱে সিহঁতৰ সেই সৰু চহৰখনক আজি জোকাৰি গৈছে। যোৱাকালি হোলী উদযাপনৰ নামত ফিল্ডখনত গোট খোৱা অসংখ্য যুৱক যুৱতীৰ মদ্যপান কৰি কৰা অভব্য অসংযতৰ আচৰণ, উদ্যাম নৃত্য, চিঞৰ বাখৰ আৰু পিছদিনা তাৰ পৰা উদ্ধাৰ হোৱা অসংখ্য মদৰ বটলকে ধৰি যুৱতীৰ অন্তৰ্বাস আদিয়ে সিহঁতৰ সৰু চহৰখনৰ সচেতন মহলক তথা অভিভাৱকসকলক চিন্তিত কৰি তুলিছে। তাইও চাইছে নিউজটো। তথাপিতো তাই প্ৰাপ্তিক সুধিলে, কি নিউজৰ কথা কৈছা? প্ৰাপ্তিয়ে কিছু সংকোচেৰে ক'লে, মানে যোৱাকালি যে আমাৰ কলেজৰ কাষৰ ফিল্ডত যে হোলী পাতিছিলে সেই নিউজটো। মোৰ লগৰ ভানবি আৰু জীয়াই কি কৈছে জানা মা? সিহঁতে কৈছে আণ্টিয়ে তোক যাবলৈ নিদি ভালেই কৰিলে। তই যোৱা হ'লে আমি দুজনীও গ'লো হয়। আণ্টিৰ কাৰণেই আমি বাচি গ'লোঁ। বহু ৰাতিলৈকে মন্দিৰাৰ টোপনি নাহিল।
তাইৰ কাষতে এক নিষ্পাপ শিশুৰ দৰে শুই থকা জীয়েক প্ৰাপ্তিলৈ চালে। তাই লাহেকৈ জীয়েকৰ চুলিত হাত বুলাই দিলে। ইমান অকণমানি ছোৱালীজনী কেতিয়া যে ডাঙৰ হ'ল তাই গমকে নাপালে। তাই চিন্তা কৰিলে, নতুন প্ৰজন্ম বিপথে গৈছে বুলি চিঞৰি থকা আমিবোৰে বাৰু আমাৰ উঠি অহা ল'ৰা ছোৱালীহঁতক কিমান কি দিব পাৰিছোঁ? নে আমি পিতৃ মাতৃবোৰে সিহঁতৰ মনৰ প্ৰয়োজনবোৰ সঁচা অৰ্থত পূৰণেই কৰিব পৰা নাই, সিহঁতক সময় দিব পৰা নাই? নে সিহঁতক দিব লগা সা সুবিধাবোৰ মৰমবোৰ প্ৰয়োজনতকৈ অত্যাধিক হৈ গৈছে, যিটোৱে অধিক মিঠাই মধুমেহ সৃষ্টি কৰাৰ দৰে হৈ পৰিছে? সহজে সকলো সুখ পোৱাৰ অভ্যাস ও আকাংক্ষাই সিহঁতক বিপথে পৰিচালিত কৰা নাইতো? নে সিহঁতৰ ওপৰত আমি জাপি দিয়া আমাৰ অপূৰ্ণ আশা পূৰণৰ গধুৰ হেঁচাৰ পৰা কিছু সময়ৰ বাবে হ'লেও হাত সাৰিবলৈ সিহঁত খন্তেকীয়া সুখৰ পিছত জম্বিৰ দৰে দৌৰিছে? তাই ভাবিলে, ধীৰে ধীৰে এডাল বৃক্ষলৈ ৰূপান্তৰিত হোৱা কাহানী বাই সিঁচা নৱপ্ৰজন্মৰ অৱক্ষয়ৰ বীজটোত আমি নজনাকে সাৰ পানী ঢালি অহা নাইতো? মন্দিৰাই জীয়েকলৈ চাই ভাবিলে, এতিয়াৰ পৰা যিমানেই কাম নাথাকক তাই জীয়েকক আৰু অলপ সময় দিবলৈ চেষ্টা কৰিব। জীয়েকৰ মনৰ খবৰ ৰাখি জীয়েকৰ এজনী ভাল বান্ধৱী হৈ পৰিব। এতিয়া সন্তানৰ বাবে পিতৃ মাতৃসকল অভিভাৱকৰ লগতে বন্ধু হোৱাৰ সময় আহি পৰিছে। এয়া সময়ৰ আহ্বান।